নমস্কাৰ। মই সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই ৰঙালী বিহু সকলো আমাৰ অসমৰ জাতি জনগোষ্ঠী আৰু সকলো শ্ৰেণীৰ লোকৰ এক সুন্দৰ বছৰটো খুব সুন্দৰ হওক আৰু তাৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু আজি মই ইউটিউবত ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো কৰিবলগীয়া হ'ল এটা বিশেষ কাৰণত, যে আজিৰ পৰা কেইদিনমান আগতে মই লিখিছিলোঁ যে অসমত বিহু গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ ওলাইছে, সেই সময়ত কৰা নাছিলে আৰু তেতিয়া তাৰ বাতৰি ময়ো সংগ্ৰহ কৰিছিলোঁ আৰু মই খুব আনন্দিত হৈছিলোঁ। কিন্তু লগতে মই এটা কথা লিখিছিলোঁ যে অসমৰ বৰ্তমানৰ এগৰাকী মন্ত্ৰীয়ে মই অসমীয়া ভালধৰণে নাজানো বুলি কথাটো কৈছিলে। গতিকে মই কৈছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি সেই মন্ত্ৰীগৰাকীক প্ৰথমতে অসমীয়া শিকোৱাৰ ব্যৱস্থা কৰক। এই কথাটো লিখাৰ পিছত গোটেই অসমৰ বহু লোকে, বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকলে, বেংগলী বৰাক উপত্যকাৰ লোকসকলে বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকসকলে বহুতে মোলৈ টেলিফোন কৰিছিলে, যাৰ যাৰ হাতত মোৰ নাম্বাৰটো আছিলে, সকলোৱে মোক সমৰ্থন জনাইছিলে। কিন্তু তাৰ বিপৰীতে মাত্ৰ 3জন ব্যক্তিয়ে মোক ফোন কৰি কৈছিলে যে আপুনি অসমীয়া যে ক'বলৈ দিছে, এই কথাটো আপুনি কৈ ভাল কৰা নাই, কাৰণ আপুনি অসমীয়া ক'বলৈ দিয়া যে বাধ্য কৰোৱাটো আপোনাৰ দায়িত্ব নহয়। তেতিয়া মই মানি লৈছিলোঁ যে হয়, সমগ্ৰ অসমৰ 3,30,00,000 মানুহক অসমীয়া ক'বই লাগিব বুলি ক'বলৈ কোৱাৰ দায়িত্বত মই কোন হয়। গতিকে মই কথাটো মানি লৈছিলোঁ যে, কিন্তু তথাপিও মই এই 3,30,00,000 জনসাধাৰণৰ ভিতৰৰে এজন অসমীয়া হিচাপে মই বিচাৰিছোঁ যে সমগ্ৰ অসমৰ ৰাইজে আচলতে আমি কম বেছি পৰিমাণে, মই 100% পাৰফেক্ট কৰি ক'বলৈ, কোনো 100% পাৰফেক্ট কৰি অসমীয়া ক'ব নোৱাৰে। গতিকে যিমান দূৰ চেষ্টা কৰিব লাগে বুলি মোৰ ব্যক্তিগত এটা মতামত, কোনো মনত দুখ পাব নালাগে, কাৰণ বিভিন্ন জাতি জনগোষ্ঠীৰ আজি যে মই এইখন লৈ আছোঁ, এইখন আজি আমাৰ ডিমাচা সম্প্ৰদায়ৰ গামোচা। মই যেতিয়াই বিদেশলৈ বা অন্যান্য স্থললৈ নিউজ কৰিবলৈ যাওঁ লাইভত, এই গামোচাখন বা কাৰ্বি, এইখন ৰিচা বুলি কয়, আৰু কাৰ্বি পহু বা তেনেধৰণে আমাৰ অসমীয়া গামোচা বা বড়োৰ যি গামোচা, এই গামোচা জনজাতীয় গামোচাবিলাক, মৰাণ মটক, এইবোৰ মোৰ হাতত যিমানখিনি তিৱা আছে মই লৈ যাওঁ আৰু এইখিনি বাহিৰত গৈ মই চিনাকি কৰি দিওঁ যে এইখন আমাৰ ডিমাচা গামোচা, ৰিচা বুলি কয়। গতিকে সেইটো কোৱাততো আমাৰ কোনো বাধা নাই। গতিকে মই বিচাৰিছিলোঁ যে আজি আমি গোটেই ভাৰতবৰ্ষত আমি নতুন দিল্লীলৈ গৈ আমি ভাল ধৰণে হিন্দী ক'ব নাজানিলেওতো হিন্দী ক'ব লাগিব। আজি আমি আমেৰিকালৈ গ'লে ইংলিছ ক'ব নাজানিলেওতো আমি ইংলিছটো এনেই দুটা ফুটা ইংলিছটো আমি ক'ব লাগিব। গতিকে আমি ধৰি লৈছোঁ যে আজি হাইলাকান্দিৰ মানুহ এজনে তেওঁ অসমীয়া ভাল ধৰণে ক'ব নাজানে, বা আমি ধৰি লৈছোঁ যে একেবাৰে ভিতৰৰ গেন্দ্ৰাবিলৰ এখন গাঁৱৰ লোকে ভাল ধৰণে অসমীয়া ক'ব নোৱাৰিব পাৰে, বা একেবাৰে ভিতৰৰ ৱাজাওৰ বা চেমখৰৰ এজন ডিমাচা মানুহে অসমীয়া ক'ব নাজানিব পাৰে। কিন্তু তেওঁলোকেতো চেষ্টা কৰি আহিছে। আজি চাওক, আজি মই যিমান দূৰ মোৰ অভিজ্ঞতা, মই 1996ৰ পৰা মই সাংবাদিকতা জীৱন আৰম্ভ কৰিছোঁ। 20 বছৰ মই ইলেক্ট্ৰনিক মিডিয়াতে আছোঁ। আমি যেতিয়া ইলেক্ট্ৰনিক মিডিয়া কৰিছিলোঁ তেতিয়া অন্যান্য চেনেল জন্ম হোৱাই নাছিল, আমি NDTVত আছিলোঁ। গতিকে মোৰ যিখিনি অভিজ্ঞতা, আজি হাগ্ৰামা মহিলাৰী যিটো অসমীয়া কয়, বিভিন্ন ধৰণৰ তেখেতৰ অসমীয়াবিলাক শুনি অসমৰ মানুহে খুব ভাল পায়। আজি আমাৰ বিধানসভাৰ অধ্যক্ষগৰাকীক মই দেখিছোঁ, তেখেতে সদন বুলি কয়। কিন্তু আচলতে আমি যদি কওঁ যে অসম বিধানসভাৰ সদন হ'ব লাগে, কিন্তু তেখেতকতো মানুহে বেয়া পোৱা নাই, ভাল পাইছে, কাৰণ তেখেতসকলে অসমীয়া ক'বলৈ চেষ্টা কৰিছে। আজি আমি যদি 6 চিডুলৰ 3খন ঠাইৰ কথা কওঁ, তেতিয়াহ'লে আজি আমাৰ ডিমা হাছাও আছে, কাৰ্বি আংলং আছে, আৰু আমাৰ BTR, বৰ্তমান আগত BTC আছিলে। গতিকে ইয়াৰে যিখিনি জনপ্ৰতিনিধি আছে তেওঁলোকেতো সুন্দৰকৈ কয়। সিদিনা প্ৰমীলা বাইদেৱে যেতিয়া মন্ত্ৰী আছিলে তেতিয়া তেখেতে বাইট দিলে অসমীয়াতে দিছিলে। হয়, 100% পাৰফেক্ট নহ'ব পাৰে, ৰিহন দৈমাৰী, চন্দন ব্ৰহ্ম আৰু এতিয়া UG ব্ৰহ্ম, তেখেতসকলেতো সুন্দৰকৈ কয়। আজি আগতে তাহানিত যদি আমি কওঁ, তেতিয়াহ'লে জয়ভদ্ৰ হাগজেৰ বা সোণাৰাম থাউচেন বা GC লাংথা, গোবিন্দ চন্দ্ৰ লাংথা, তেখেতসকলে কি সুন্দৰকৈ অসমীয়া কৈছিলে। গতিকে মানুহে ভাল পাইছিলে। আজি কাৰ্বি আংলঙৰ তেতিয়াৰ মন্ত্ৰী চামচিং হামচে মন্ত্ৰী আছিলে, হৰিৰাম তাৰাং মন্ত্ৰী আছিলে চুম ৰংহাং মন্ত্ৰী আছিলে, মানসিং ৰংপিৰ দেউতা, আৰু এতিয়া ডেপুটি স্পীকাৰ ডাক্তৰ নুমল মমিন, তেখেত গাৰো সম্প্ৰদায়, তেখেতে ইমান ধুনীয়া অসমীয়া কয়। কিন্তু মই কি বিচাৰিছোঁ যে আজিকালি এনেকুৱা এটা ট্ৰেণ্ড আহিছে যে আমাৰ যদি 4জন ল'ৰা লগ হয়, অসমৰ ল'ৰা, আমাৰ তেওঁ কাৰ্বি হ'ব পাৰে, ডিমাচা হ'ব পাৰে, সোণোৱাল কছাৰী হ'ব পাৰে, বড়ো কছাৰী হ'ব পাৰে, যিকোনো নহওক কিয়, বা আমাৰ আহোম বা কলিতা, এনেকুৱা এটা ট্ৰেণ্ড আহিছে বৰ্তমান
ল'ৰাই বা ছোৱালী হওক 4-5জন লগ হ'লেও মহিলাই হওক তে লেডিজ এণ্ড জেণ্টেলমেনে দি আৰম্ভ কৰে। হাউ আৰ ইউ, উই হেভ এ উইথ আছ, অমুক এনেকৈ ধৰণে আৰম্ভ কৰে। কিন্তু মই এজন বিপুল বৰ্মন, মই বিচাৰিছোঁ যে আমি অসমীয়া ক'ব লাগে। আমি যিমান আমি ভাঙা অসমীয়া হ'লেও ক'ব। আৰু ভাষা শিকাটো কোনো লাজৰ কথা নহয়, ভাষা শিকাটো এটা গৌৰৱৰ কথা। আজি মই আজি কিছু পৰিমাণে ক'ৰবাত 2%, ক'ৰবাত 10%, ক'ৰবাত 20%, মই বিভিন্ন ভাষা জানো। আজি মিজোৰামলৈ গ'লে 1, 2, 3কে আপোনাৰ পাখাত পানী, পাথুম, পালি, পাঙা, পাৰো, পাচাৰি, পাৰিয়াত, পাকুৱা, চম্পাখাত এনেধৰণৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ, তেওঁলোকে বক্সা বুলি কয়, গাহৰি মাংসটোক বংচা বুলি কয়, আৰচা কয়, কেলচা কয়, তেওঁলোকে আৰ্তু বুলি কয় কণী। গতিকে আমি শিকিছোঁ। আমাৰ ডিমাচা এইখন মই ৰিচা লৈ আছোঁ, মই কওঁ জুঠাই বুলি ক'লে নমস্কাৰ, আপোনাৰ গেডেমা ডাঙৰীয়া, গতিকে এনেধৰণৰ গাহামফাই। গতিকে আজি তেওঁলোকে বিচু ডিমা উৎসৱ উদযাপন কৰে। তেওঁলোকৰ আমাৰ ডিমাচাৰ ৰজা হ'ল সম্বোধন ফংলো, আপোনাৰ মাহুৰ নদীৰ পাৰত যি ধৰণে ষ্টোন হাউচ আছে, কি এটা সুন্দৰ এটা জনগোষ্ঠী ডিমাচা জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ পৰা এটা বিৰাট শ্ৰদ্ধা আহে। আজি তেওঁলোকৰ কাষতে আন এখন জিলা যি হ'ল কাৰ্বি আংলং, তাত ৰাংচিনা চাৰ্পৰ ডাঙৰ মূৰ্তি আছে। গতিকে তেওঁলোকে কাৰ্বি পহু পিন্ধে, পহু দিয়ে বেলেগক। আৰু ঠিক আমাৰ বড়ো সম্প্ৰদায় আছে, আজি সোণোৱাল কছাৰী আছে, শৰণীয়া কছাৰী আছে, ৰাভা আছে, তিৱা আছে, আজি আমাৰ চুতীয়া আছে, আহোম আছে, গতিকে মৰাণ মটক আছে, কলিতা আছে, কোচ ৰাজবংশী, চাহ জনগোষ্ঠীয়, গতিকে এই ধৰণৰ বিভিন্ন আছে। হয়তো কোনোবাটো জাতি জনগোষ্ঠী বাদ পৰি যাব পাৰে, কিন্তু তেওঁলোকে নিজৰ মাজত আজি যে মাজুলীত 2জন মিচিং ল'ৰাই লগ পালে, তেওঁলোকে মিচিঙত কথা পাতে। কিন্তু আমাৰ ইয়াত আহি পালে আজি ভৰতনাৰায়ণ ডাঙৰীয়া কথাখিনি সদনত চাওকচোন, কি ধুনীয়া মৰম লাগে তেখেতৰ কথাখিনি, অলপ পিকুলিয়াৰ। গতিকে তেখেতেতো কোনোদিনেতো মিচিঙত ভাষাটো বা ইংলিছত কোৱা নাই, তেখেতে অসমীয়াতে কৈছে। অকল তেখেতে নহয়, আমাৰ এনেধৰণে যিসকল আজি মন্ত্ৰী আছে, মই যিসকল এই যিখিনি ঠাই মই 3খন 6 ছিডুলৰ মন্ত্ৰীসকলৰ কথা ক'লোঁ, বা বিভিন্ন জাতি জনগোষ্ঠীৰ মন্ত্ৰীসকলৰ কথা ক'লোঁ, সকলোৱেতো সুন্দৰভাৱে অসমীয়াতে ক'বলৈ চেষ্টা কৰিছে। কিন্তু তেওঁলোকে নিজৰ ঘৰলৈ যেতিয়া যায়, আজি ৰমাকান্ত দেউৰীয়ে যেতিয়া তিৱাৰ ৰাইজৰ ওচৰত যায়, বা পৱন মান্তা বা অন্যান্য যিটো তেওঁলোকৰ জীৱন কোঁৱৰ এতিয়া CM হৈ আছে, তেওঁলোকেতো নিজৰ তিৱা ভাষাটো কয়, নগাঁও জাগিৰোডৰ মৰিগাঁৱত, বা মিচিং ভাষাখিনি কয়, দেউৰীৰ কথাখিনি কয়। গতিকে আহোম মানুহৰ টাই ভাষা আছে। গতিকে আমাৰ নলবাৰীতো যদি আমি আমাৰ গাড়ীখন গুৱাহাটীৰ পৰা গৈ যেতিয়া, সেইটো পিছত ঠাচ বুলি কয়, আমাক ঘগ্ৰাপাৰ পাৰ হৈ গ'লে আমি নিজে কয় ছাগালটো বা এই ভোজলোকটো পাহৰি বৰ বেছি হৈছে। কিন্তু আমি সেই কথাটো গুৱাহাটীত আহি নকওঁ, গুৱাহাটীত কি কওঁ, অসমীয়াত ক'বলৈ চেষ্টা কৰোঁ। আজি বৰপেটাৰ এটা সুকীয়া ঠাচ আছে, আজি বিভিন্ন ঠাইত এনেধৰণৰ আছে। কিন্তু আজি মই আমাৰ কাৰ্বি বা ডিমাচা বা বিটিআৰৰ বিষয়ে মই বিশেষভাৱে কৈছোঁ। আমাৰ অসমৰ সকলো জনগোষ্ঠীয় মানুহসকলে আজি অসমীয়াটো যেনেকৈ নহওক তেওঁলোকে ক'বলৈ চেষ্টা কৰে। কিন্তু 2-4জন ব্যক্তিয়ে গোটেই বিষয়টো এনেধৰণে মানে এটা বেলেগ ফালে লৈ যাবলৈ চেষ্টা কৰি আছে, তেনেকৈ নিব নালাগে। কাৰণ আমি যদি গুৱাহাটীৰ গণেশগুৰিত হিন্দীত কথা কওঁ, আজি যদি আমি যদি সোণাপুৰত যদি আমি ইংলিছত কথা কওঁ, তেতিয়াহ'লে অসমখন বাচি থাকিব নেকি? আৰু অসমখন বচাই ৰখাৰ দায়িত্ব মোৰ নাই, ভাষাটো জীয়াই ৰখাৰ দায়িত্ব মোৰ নাই। কিন্তু মই এজন 3,30,00,000 মানুহৰ ভিতৰৰে এজন হিচাপে মই কথাখিনি উপলব্ধি কৰি কৈছোঁ। বহুতে কৈছে যে মাইবং চিনি নাপায়, মাইবং আমাৰ অসমতে আছে নে ম্যানমাৰতে আছে নে ভাৰততে আছে নাজানে। কিন্তু মই জানো যে জনাততো মানুহৰ অসুবিধা নাই। আজি মই হাইলাকান্দি সমষ্টিৰ পৰা যে জয়লাভ কৰিছিল আব্দুল মহিম মজুমদাৰ, আজি গৌতম ৰয়ে যে 2খন সমষ্টিৰ পৰা জয়লাভ কৰিছিল, 2টা সমষ্টিৰ পৰা জয়লাভ কৰিছিল, এই কথাটো জনাততো কাৰো অসুবিধা নাই। আজি মই প্ৰায় ডিমা হাছাওৰ 10,000 মানুহৰ নাম আখৰে কৈ দিব পাৰোঁ। আজি মই অতীতৰ কথা ক'ব পাৰোঁ, যে আপোনাৰ এই মাজৰ সময়খিনি কথা ক'ব পাৰোঁ, আৰু বৰ্তমানৰ সময়ৰ মানুহবিলাকৰ নামো মই ক'ব পাৰোঁ। আৰু অকল যে ডিমা হাছাও নহয়, মই সমগ্ৰ অসমত যিমানখিনি মোৰ এই সৰু যিটো জ্ঞানৰ ভিতৰত মোৰ যিমানখিনি মনত আছে মই ক'ব পাৰোঁ। আজি মই কিছু নাম, মোৰ ব্যক্তিসকলৰ নাম মই ক'ব বিচাৰিছোঁ, যে আগত যিটো সোণাৰাম থাউচেণ্ড, আজি তেওঁ জয়ভদ্ৰ হাগজেৰ, বা আজি জি চি লাংথাচা ডাঙৰীয়া বনমন্ত্ৰী থাকোঁতে মই বহুত সহায় কৰিছোঁ। তাৰ পিছৰছোৱা সময়ত আজি তেখেতৰ ল'ৰা পূৰ্ণেন্দু লাংথাচা CM আছিলে, বা ঠিক তেনেধৰণে সমৰজিৎ হাফলংবাৰ আছিলে, দেৱজিৎ থাউচেণ্ড আছিলে, দেপলাল হোজাই আছিলে, মোহিত হোজাই আছিলে, কুলেন্দ্ৰ দাউলাগোপু তেওঁ এজন নেতা। গতিকে তাৰ আপোনাৰ গৌলন দাউলাগোপু, সুব্ৰত হোজাই, মহেন্দ্ৰ নুনিচা, তাৰপিছত হামজানল লাংথাচা, গতিকে এনেধৰণে বহুত। আৰু তাৰপিছত বৰ্তমানৰ যিবিলাক য়ং ব্ৰিগেড আছে, বৰ্তমানৰ EM CM MSC, এইবিলাকৰ নাম হাতীখালীৰ পৰা আৰম্ভ হয়, হাতীখালীৰ পৰা নেক্সট লাংটিং পায়, লাংটিঙৰ পৰা আপোনাৰ কালাচান, বা আপোনাৰ লেফ্টত আপোনাৰ মাইবং সমষ্টিৰ ওপৰত ৱাজাও আছে, চেমখৰ আছে, অকণমান আগত গ'লে টানেল পাৰ হ'লে মাহুৰৰ পৰা
তেনেধৰণে ইফালে আপোনাৰ হাৰাংগাজাও আছে, হাফলং আছে, জাতিংগা আছে, সেইফালে গ'লে CM দেৱলাল গাৰোচাৰ সমষ্টি, মাজত আপেলৰ সমষ্টি গুমজুম আছে, গতিকে দেৱজিৎ বাথাৰী সমষ্টি আছে। গতিকে বৰ্তমান সময়ত যিটো শ্লাইডিঙক আপোনাৰ অমিন্দু হোজাই সমষ্টি, হাৰাংগাজাও আপোনাৰ ৰতন জাৰামবুচাৰ সমষ্টি কালাচান, আৰু ঠিক তেনেকৈ আপোনাৰ দিগেৰ সমষ্টি হওক বা দলৰ সমষ্টি হওক, বা আমি এইবিলাক কথা ষ্টাডি কৰিছোঁ। আজি আমি আগৰ কথা ক'লোঁ, বৰ্তমানৰ সময় ক'লোঁ। আজি কুলেন্দ্ৰ দাৱলাকপুৰ ভাতৃ বিশ্বজিৎ দাৱলাকপুৰ ৱাজাও সমষ্টিৰ MSC, তেওঁ এজন EM। আজি তাৰ পৰা গুলঞ্জ থাউচেনে দেৱজিৎ থাউচেনক হৰুৱাইছে। আজি ঠিক ধৰণে হাতীখালী সমষ্টিত কুলেন্দ্ৰ দাৱলাকপুৰ যোৱাবাৰ পৰাজয় বৰণ কৰিছে। তাৰপিছত আপোনাৰ থজিত হোজাই দাৰা সিঙক হৰুৱাইছে। আজি বিজিত লাংথাচা জিকিছে, ওচৰতে এটা সমষ্টিত নন্দিতা জিকিছে। চেমখনত ৰাণু লাংথাচা জিকিছে। দেপলাল হোজাই হাৰিছে ৱাজাও সমষ্টিত। গতিকে ঠিক তেনেধৰণে আপোনাৰ সকলোখিনি উমৰাংচু হওক, গৰম পানী হওক, আমি সেই ৰাজনীতিবিলাক জানো। আৰু মই যে অকল ডিমা হাছাওৰ ৰাজনীতিৰ কথা জানো তেনেকুৱা নহয়, কাৰণ জনাত কাৰো ক'তো অসুবিধা নাই। আজি যিবিলাক বিষয়া আছে, ৰমেশ থাউচেন আছিল, আগত ডাক্তৰ মতিলাল নুনিচা আছিলে, দ্বিতীয় আছিলে প্ৰদীপ নুনিচা, এতিয়াও আপোনাৰ DRDAত কাম কৰি আছে সৰু প্ৰদীপ নুনিচা। আপোনাৰ এতিয়া ৰাজেশ খেমপ্ৰাই আপোনাৰ PWDৰ কমিশ্যনাৰ হৈ আছে, মমতা হোজাই এডুকেশ্যনৰ ডাইৰেক্টৰ হৈ আছে। আজি প্ৰভাতী থাউচেন তেখেতৰ বিষয়া, ACS বিষয়া, ৰূপলাল নুনিচা আছে, বিষ্ণুৰাম নুনিচা খেলত আছে। আজি গতিকে এই ধৰণৰ ডিমাচা লোকসকলৰ লগত আমাৰ টাচ আছে। গতিকে তেওঁলোকেতো গোটেইকেইজন মানুহৰ যিবিলাকৰ নাম ক'লোঁ, সকলোৱেতো খুব সুন্দৰকৈ অসমীয়া কয়। 2-4জন মানুহৰ বাধা কিয়? 2-4জন মানুহৰ অসুবিধা কিয়? আপোনালোকে নাজানে, শিকক। মই যেনেকৈ শিকিছোঁ, মই যে জুঠাই বুলি কৈছোঁ, মই যে গেদেমা বুলি কৈছোঁ, মই যে গাহামভাই বুলি কৈছোঁ, আৰু মই বহুত জানো আদা ব্ৰাহাদং। গতিকে দাদা আপুনি ক'ত আছে, বা আপুনি আহক ফাইদো পালোঁ। গতিকে আমি বিভিন্ন ধৰণৰ কথা বুজি পাওঁ, ক'বলৈ পাৰোঁ। আজি এই অকল ডিমাচা তেনেকুৱা নহয়। আজি দুৱাৰ আমলা সমষ্টিত কাৰ্বি আংলঙৰ তাত দুৱাৰ আমলা 1 নম্বৰ প্ৰভাত তাৰো, তাৰ পৰা MSc EM, আৰু আপোনাৰ দুৱাৰবাগৰি সমষ্টিত ৰিচাৰ্ড টকবি, তেওঁ এডুকেশ্যনৰ EM। মাজত আৰু 24টা আছে, সেই 24টাৰ নামো মই কৈ দিব পাৰোঁ, কিন্তু ভিডিঅ'টো দীঘলীয়া হ'ব। আৰু এনেকুৱা নহয় যে মই কাৰ্বি আংলং বা ডিমা হাছাওৰ যে মই ৰাজনৈতিক বা সাংস্কৃতিক বা ক্ৰীড়া সামাজিক কথাবিলাক জানো। এই ডিমা হাছাওৰ ক্ৰীড়া ক্ষেত্ৰত বাউৰিংদাও বড়োচা, জীৱন বড়োৰ ল'ৰা, দিদামৰাত তেওঁৰ গাঁও, আৰু ঠিক তেনেকৈ আজি আমাৰ থমছন লাংথাচা বা আমাৰ যে ৰাকেশ প্ৰধান উমৰাংচুৰ পৰা, গতিকে খেলত প্লেয়াৰ ওলাইছে। সাংস্কৃতিক জগতত মুৰি বজালে আমাৰ গাৰ নোম শিয়ৰি যায়। আজি গোটেই ডিমাচাৰ যিটো সংস্কৃতি, যিধৰণে এনেকৈ ডেন্স কৰে, ইমান ভাল লাগে। গতিকে আজি সাংস্কৃতিক, সাহিত্যিক, আপোনাৰ ক্ৰীড়া, ৰাজনীতি, সঁচাকৈ ডিমা হাছাওখনক এটা সন্মান কৰিব লগা বিষয়। আজি কাৰ্বি আংলঙৰ কথা মই ক'লোঁ, আজি ঠিক তেনেধৰণে বড়োলেণ্ডৰ কথা, গতিকে তাৰপিছত বিভিন্ন জাতি জনগোষ্ঠীৰ কথা। গতিকে আমি সকলোৱে, মই পুনৰ এবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ, মনত কষ্ট পাব নালাগে। আপোনালোকে অসমীয়াটো নাজানো বুলি নক'ব, আপোনালোকে অসমীয়াটো অলপ কওক, ইংলিছো কওক, যে মাই নেম ইজ বিপুল বৰ্মন বুলি কোৱাৰ পিছত একবাৰ লাগিলে অসমীয়াটো কওক, মই আপোনাক বহুত ভাল পাওঁ। অলপ অসমীয়াটো আমি জীয়াই ৰাখোঁ দিয়কচোন সকলোৱে মিলি। কাৰণ কিয়, এই তামিলনাডুত গ'লে তামিল কয়, আজি বেংগলত গ'লে বেংগলী কয়। আমাৰ অসমৰ বেংগলীবিলাকেও কিন্তু ভাঙা ফুটাকৈ হ'লেও তেওঁলোকে অসমীয়া ক'বলৈ চেষ্টা কৰে। জলতা দেও, জল খাম বুলিও কয় কিন্তু। গতিকে অসমীয়া কয় সুন্দৰকৈ। আমি বৰাক উপত্যকালৈ যেতিয়া যাওঁ, ছিদ্দিক আহমেদেতো আমাক অসমীয়াত ভাষণ দিয়ে। আজি কৃষ্ণেন্দু পালে, বিজয় মালাকাৰ, আজি পৰিমল শুক্লবৈদ্য অসমীয়াতে ভাষণ দিয়ে। গতিকে সকলোৱে আচলতে চেষ্টা কৰিছে, কিন্তু 2-4জন মানুহে গোটেই বিষয়টো এনেধৰণে বিপদে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যে কোনেও আজিলৈকে মই অসমীয়া ভাল ধৰণে নাজানো বুলি কোৱা নাই। ভাল ধৰণে নাজানিলেও অসমীয়া কয়। আজি গৌতম ৰয় অসমীয়াটো ভাল নহয়, কিন্তু গৌতম ৰয়টো তেওঁতো ধুনীয়াকৈ অসমীয়াত কৈ পাৰ কৰাই দিয়ে আগতে। এতিয়া বৰ্তমানতো আপোনাৰ কৌশিক ৰায়হঁতৰ পৰা আৰম্ভ কৰি পৰিমল শুক্লবৈদ্য, দীপেন চক্ৰৱৰ্তী, বৰাক উপত্যকাৰ যিমানখিনি MLA আছে, আজি আপোনাৰ মিছবাউল আছে কংগ্ৰেছৰ পৰা, বৰখলা সমষ্টিৰ বিধায়ক, কাটিগড়া সমষ্টিৰ বিধায়ক খলিল মজুমদাৰ আছে, অকণমান আগত গ'লে বদৰপুৰত আব্দুল আজিজ আছে, ছিদ্দিক আহমেদ আছে, আপোনাৰ কমলক্ষ দেৱপুৰকায়স্থ। গতিকে সকলোৱে তেওঁলোকেতো আমাক বাইটবিলাক, ইণ্টাৰভিউবিলাক অসমীয়াতে দিয়ে। গতিকে এই কথাটো এটা দীঘলীয়া কৰিব নালাগে, কণ্ট্ৰভাৰ্চি কৰিব নালাগে। বহুতে এইকেইদিন মই দেখি আছোঁ যে তেওঁলোকে কৈছে হাফলং ক'ত আছে নাজানে, অমুক। আমি জানো, আমি নিমখৰ কুঁৱা মানে চেম খৰ, চেম মানে নিমখ, খৰ মানে কুঁৱা, নিমখৰ কুঁৱা। আমি তাত কুঁৱাটোত চাই আহিছোঁ, তাত
বেলডাল লৈ যাব নোৱাৰে, কাণফুলি লৈ যাব নোৱাৰে, খুলি যাব লাগে। গতিকে আমি যে ধৰ্মীয় ৰীতি নীতি পৰম্পৰা অনুযায়ী আমি চেমখৰলৈ গৈ ডিমাচা মানুহৰ অন্তৰত থাকি আমি সেইবোৰ চাই আহিছোঁ। আজি অকল সেই চোৱাই নহয়, আমি বিভিন্ন ঠাই, আমি হাৰাংগজাৰ ভিতৰুৱা গাঁৱলৈ গৈছোঁ, গুঞ্জুমৰ ভিতৰুৱা গাঁৱলৈ গৈছোঁ, আমি চন্তিলা গৈছোঁ, আমি বাগেতাৰ গৈছোঁ। বিশুডিমা ফেষ্টিভেল যেতিয়া আহে আমি মনত আনন্দ অনুভৱ কৰোঁ, আমি সম্বোধন ফংলৰ মূৰ্তিটোত গৈ সেৱা কৰোঁ। গতিকে মই পুনৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এই বিষয়টো বিতৰ্কৰ সৃষ্টি নকৰিব আৰু আমি সকলোৱে কম বেছি পৰিমাণে হ'লেও অসমীয়া কৈ আমাৰ নিজৰ ভাষাটো জীয়াই ৰাখিব লাগিব। আমি অসমীয়াগিৰি। শেষত মই কওঁ, মই ব্ৰাজিল গৈছিলোঁ, তাত কিন্তু ইংলিছ নচলে, কি চলে? পৰ্তুগীজ, তেওঁলোকৰ নিজৰ ভাষা। বিভিন্ন ঠাইত কুৰিটিবাত বেলেগ ভাষা, বেলে হৰিজণ্টেত বেলেগ ভাষা, ৰিঅ' ডি জেনেৰিঅ'ত বেলেগ ভাষা, কিন্তু যেতিয়া ব্ৰাজিল বুলি কয় সামগ্ৰিকভাৱে তেওঁলোকে পৰ্তুগীজ ভাষা কয়। ঠিক তেনেকৈ আৰ্জেণ্টিনাত গোটেই দেশখনত বেলেগ বেলেগ ভাষা আছে, কিন্তু এক বুলি ক'লে তেওঁলোকে স্পেনিছ ভাষা কয়। কোনোবাই নোৱাৰিব পাৰে, চেষ্টা কৰে। মই ইয়াৰ পৰা গৈ স্পেনিছ শিকিব লাগে, মই ইয়াৰ পৰা গৈ পৰ্তুগীজ শিকিব লাগে ব্ৰাজিলত। ৰাছিয়াত গৈছিলোঁ বিশ্বকাপৰ সময়ত 2018 চনত, ইংলিছ জিৰ'। আমি ৰাছিয়ান ভাষা শিকিবলগীয়া অৱস্থা হ'ল, কিয়? তেওঁলোকৰ ৰাছিয়াগিৰি দেখুৱাইছে। গতিকে মই পুনৰ এবাৰ অনুৰোধ জনাইছোঁ, যি ধৰণে ভাষাটোৱে নিজৰ অস্তিত্ব জীয়াই ৰাখে, হয় মই সকলোকে অসমীয়া ক'বই লাগিব বুলি ক'বলৈ মই কোনো নহয়। মই এজন সাধাৰণ যুৱক হিচাপে মই সকলোকে অনুৰোধ জনাইছোঁ, কাৰণ সকলোৱেতো আমাৰ সন্মুখত আজিলৈকে মোক কোনেও কিন্তু কোৱা নাই যে মই অসমীয়া নাজানো দেই বুলি। আজি ইমান সলসলীয়াকৈ জনগোষ্ঠীয় নেতাসকলেই বেছি ভালকৈ অসমীয়া কয়, কাৰণ তেওঁলোকে সোণোৱাল হ'লেও, তেওঁলোকে আহোম হ'লেও, তেওঁলোকে মৰাণ হ'লেও, মটক হ'লেও, কোচ ৰাজবংশী হ'লেও, তিৱা হ'লেও, মিচিং হ'লেও, ৰাভা হ'লেও, বড়ো হ'লেও, ডিমাচা হ'লেও, কছাৰী হ'লেও বা চাহ জনগোষ্ঠী, যি জাতি জনগোষ্ঠীৰে নহওক কিয়, মৰাণ মটক, তেওঁলোকে দেউৰী, তেওঁলোকে কিন্তু এজন অসমীয়া। আজি বেংগলী মানুহ আমাৰ ইয়াত যিমানখিনি আছে, আমাৰ হিন্দী স্পিকিং যিমানখিনি আছে, আমাৰ ইয়াত অন্যান্য আজি হিন্দু মানুহে হওক বা মুছলিম মানুহে হওক বা খ্ৰীষ্টিয়ান মানুহে হওক, চবেই কিন্তু আমাৰ এইখন ৰাজ্যত থাকি নিজকে অসমীয়া হিচাপে পৰিচয় দিছে আৰু তেওঁলোকে অসমীয়া ক'বলৈ চেষ্টা কৰিছে। আজি ৰাজস্থানৰ পৰা অহা মাৰোৱাৰী মানুহখিনিও যেতিয়া গুৱাহাটীত বা অসমৰ অন্যান্য প্ৰান্তত আহি মাৰোৱাৰী মানুহ আহিছে, তেওঁলোকেও কিন্তু হিন্দী কয় যদিও আমাৰ সন্মুখত কিন্তু লগ পালে অসমীয়া ক'বলৈ চেষ্টা কৰে। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, যে আমি অসমীয়া ভাষাটো, আমাৰ অসমখনক আমি জীয়াই ৰাখিব লাগিব। পুনৰবাৰ আমাৰ অসমৰ সমূহ ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ এইখিনি কথা মই জনালোঁ। আপোনালোকে শ্বেয়াৰ কৰিব, যাতে অসমৰ ৰাইজে মোৰ এই বক্তব্যখিনি বা মোৰ এই কথাখিনি যাতে জানিব পাৰে। ধন্যবাদ।